পৰ্বতজোৰা বগৰীবাৰী মহামায়াত RMCৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা যোৱা 25 অক্টোবৰ 2020 ৰবিবাৰে BTADৰ 4টা জিলাৰ RMCৰ এখন বৰ্ধিত কাৰ্যনিৰ্বাহক সভা বগৰীবাৰী মহামায়া মায়েৰ আশীৰ্বাদ হোটেলত অনুষ্ঠিত হৈ যায়। উক্ত সভাত সভাপতিত্ব কৰে RMCৰ কেন্দ্ৰীয় উপ-সভাপতি ফজল আলী আহমেদে। উক্ত সভাত RMCৰ জিলা বিভিন্ন পৰ্যায়ৰ নেতাসকলৰ লগতে প্ৰতিষ্ঠাপক সভাপতি বক্তাৰ হুছেইন আহমেদ, সংবাদকৰ্মী আইনাল হক, পৰ্বতজোৰা পৰিষদীয় BPF দলৰ মনোনীত প্ৰাৰ্থী মুনমুন ব্ৰহ্ম, পৰ্বতজোৰা RMCৰ জিলা সভাপতি আমজাদ হুছেইন আৰু নৱনিযুক্ত কেন্দ্ৰীয় ভাৰপ্ৰাপ্ত সভাপতি আব্দুল আৱাল মণ্ডল আদিকে ধৰি শতাধিক RMCৰ শীৰ্ষ নেতা কৰ্মী উপস্থিত থাকে। সভাখনত BPF দলে সম্পূৰ্ণ সমৰ্থন আগবঢ়ালে সেয়া পৰিলক্ষিত হয়। নিৰ্বাচনৰ আগমুহূৰ্তত ধৰ্মীয় সংখ্যালঘুৰ মাজত BPFত সমৰ্থন আগবঢ়োৱা পৰিলক্ষিত হয়। পৰ্বতজোৰাৰ পৰা নুৰ ইছলাম শেখৰ ৰিপৰ্ট, নিউজ 24 বড়োলেণ্ড। আমার উদ্দেশ্য আছে আমার এই সভাপতি বিজন আছে মানে নির্দিষ্ট হওয়ার পরে তার দায়িত্ব পালন করেছে। আবদুল্লাহ সরকার আপনাদের গম পায় উপকূলত বেশি দল আমার সংগঠনেরই, গতিকে আমি একটা নতুন প্রেসিডেন্ট মানে ভারপ্রাপ্ত এবং প্রেসিডেন্ট বলা হয় সেইটো কারণে আজি আমার CWC এটা মিটিং আছে। তেতিয়াহ'লে নতুন সভাপতি গঠন কৰিলে কাক নিৰ্বাচিত কৰিলে? চিৰাং ডিষ্ট্ৰিক্টৰ আব্দুল আৱাল মণ্ডল আমাৰ মুখপাত্ৰ আছিল সংগঠনটো। আচ্ছা, RMC কিমান চনত জন্ম হৈছিলে? BTCত RMCৰ জৰিয়তে কিমান উন্নয়ন হৈছে, মানে সংখ্যালঘু ৰাইজে ভাষিক সংখ্যালঘু ৰাইজে কিমান ধৰণৰ মানে আমি সময়ে সময়ে যেতিয়া আমাৰ জাতীয় সংগঠন হৈছিল মানে সমস্যা হৈছিল তেতিয়া আমি মাত মাতিছোঁ। যিটো সংগঠন সেইটো 1994 জন্ম হৈছিল আৰু এই সংগঠনটোৰ দায়িত্ব বিগত দিনবিলাকত আমাৰ যিবিলাক গাৰ্জেন চিনিয়ৰ মেচুৰ ব্যক্তিসকলে এই সংগঠনৰ দায়িত্ব লৈ চলাই আহিছে। আজি মই নৱপ্ৰজন্মৰ এজন যুৱক হিচাপে এই সংগঠনৰ দায়িত্ব লৈ আনন্দিত হৈছোঁ আৰু আমাৰ যিখিনি চিনিয়ৰ আমাৰ এডভাইজাৰ আমাৰ কেন্দ্ৰীয় নীতিগতসকল আমাৰ প্ৰতিটো জিলা সমিতি সভাপতিসকলৰ পৰা আদি কৰি আমাৰ প্ৰতিনিধিসকলক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু দায়িত্ব আগত দিনত সংখ্যালঘু জনগোষ্ঠীৰ হৈ পেলাই ৰাজনৈতিকভাৱে নিশ্চিতভাৱে আমি কাম কৰিব চেষ্টা কৰিম। দাদা, আপুনি RMCৰ কেন্দ্ৰীয় কেনে অনুভৱ হৈছে আপোনাৰ? নিশ্চয়কৈ আজি মোৰ ভাল লাগিছে, গৌৰৱান্বিত হৈছোঁ যে আজি 1994 চনত এইখন নিৰ্বাচনী ইস্তাহাৰ নিশ্চয় প্ৰকাশ পাইছে। নিৰ্বাচনী ইস্তাহাৰৰ ভিতৰত আমাৰতো এতিয়াও কেন্দ্ৰীয়ভাৱে এতিয়াও হোৱা নাই, নিৰ্ধাৰণ হোৱা নাই। আপোনাৰ BTCত বসবাস কৰা 13টা জনগোষ্ঠীৰ বাবে আপোনালোকে সমঅধিকাৰ উন্নয়ন বিকাশৰ কাৰণে চিন্তা ভাৱনা কৰিছে? হয়, সমবিকাশ সমঅধিকাৰ এইটোৱে আমাৰ মূল মন্ত্ৰ। BTCৰ জন্মলগ্নৰে পৰাই BTC প্ৰধান হাগ্ৰামা মহিলাৰীৰ নেতৃত্বত যি দল গঠন হৈছে BPF, সমবিকাশ সমঅধিকাৰ এইটোৱে আমাৰ লক্ষ্য আৰু আমাৰ উদ্দেশ্য, আমাৰ মিছন হয়। আৰু এইটো আমি যেতিয়ালৈকে BTC আমি শাসন কৰিম তেতিয়ালৈকে সেইটো উদ্দেশ্যতে আমি কাম কৰিম। একমাত্ৰ সেইটোকেই আমি যেতিয়ালৈকে BTC উন্নতি নহয় তেতিয়ালৈকে BPF থাকিব আৰু BPF থাকি সেইটো উদ্দেশ্যতে কাম কৰিম। 24 Bodoland, News 24 Bodoland YouTube channel. Please subscribe and click on bell icon. Thanks.